바람이 불어온 그 밤에 꺼진했던 조각들이 난 떠올라 순간에 falling down 감추려 애썼던 마음 다들 Good morning everyone. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমাৰো বহুত বেছি ভাল কাৰণ মোৰ মা আৰু দেউতা আহিছে যোৱাকালি সন্ধিয়াই আহি পালে। অহাৰ পাছত ইমান দূৰৰ পৰা আহিছে যিহেতু খোৱা লোৱাত অকণমান ব্যস্ত হ'লোঁ আৰু আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টি। ব্ৰেকফাষ্ট কৰিলোঁ বাৰু, আজৰি হ'লোঁ ব্ৰেকফাষ্ট কৰি। এতিয়া বলকচোন দেখাই দিওঁ এবাৰ মা আৰু দেউতাইনো কি কৰি আছে। আৰু এইফালে দেউতা আৰু মা বহি আছে। এয়া দেউতা দেউতাই কিবা এটা কৈ দিয়া আকৌ। মই ছোৱালী ঘৰ যোৱাকালি আহিছোঁ। এতিয়া আমাৰ নাতি ল'ৰাৰ লগত অকণমান মানে প্ৰাকৃতিক দৃশ্য আঁকাত ব্যস্ত হৈ আছোঁ। কাকো দেখুৱাই আছোঁ, এই আঁকি আঁকি দেখুৱাইছে। তাৰ মাজত আকৌ টিভিও চাই আছোঁ। যি ভাল পাই তাকে কৰিবলগীয়া হৈছে আৰু। এইফালে মাও বহি আছে। আৰু এখেতে বজাৰ কৰি আনিলে, বৰষুণ দি আছে, অকণমান তিতিলে বোলে বৰষুণতো। লৈ আহিলে এতিয়া বজাৰখিনি কৰি। খোৱা আকৌ জুচ, এইফালে জুচ দিছোঁ খাবলৈ। আৰু ইয়াতে খাই আছে মায়ে, মই মাৰ লগতে খাওঁ বুলি লৈ আহিছোঁ ইয়ালৈকে। এইফালে জুচ খাবলৈ লৈছোঁ। আৰু চাহ খোৱাৰ সময় হ'ল, এতিয়া চাহ বনাবলৈ লৈছোঁ। এইটো ভিডিঅ' মায়ে বনাইছে। এইফালে মায়ে আখৰোট এৰুৱাই আছে আৰু মই বনাই আছোঁ চাহ। এয়া চাহ পানী খাই ভাত বনালোঁ আৰু এতিয়া ভাতো দিছোঁ। ভাত খাবলৈ লৈছে দেউতা আৰু এখেতে খাই আছে এতিয়া পূৰা কথা পাতি। মায়ে মই অকণমান পিছত খাম, মানে ইয়াকো খুৱাব লাগিব সেইকাৰণে। এইফালে পূৰা কথাত ব্যস্ত দুয়োজনেই। আৰু এইফালে আছে হাঁহৰ মাংস। আৰু এয়া মায়ে লৈ আহিছে খাৰলি, মই বিৰাট ভাল পাওঁ সেইকাৰণে লৈ আহিছে। ভাত পানী খাই শুলোঁ আৰু এতিয়া সন্ধিয়া সময়ত অকণমান ওলাই আহিছোঁ। আজি এটা বস্তু কিনিবলৈ আহিছোঁ, ছাৰপ্ৰাইজ আছে, আপোনালোককো দেখাই দিম ৰ'ব দেই। গৈ আছোঁ এতিয়া দোকানলৈ। এয়া আগত বহিছে এখেত আৰু দেউতা। পাই গ'লোঁ আমি দোকান। এইখন হৈছে লেপটপ, মানে চব বস্তুৱেই পায় এইখন দোকানত আৰু ভালো কৰি দিয়ে, চব বস্তু মানে ৰিপেয়াৰিং কৰি দিয়ে, বহুত ধুনীয়া হয় দোকানখন। আমি আহি গ'লোঁ লেপটপ এটা নিবলৈ। লেপটপটো ভাল লাগিছেনে বাৰু? এইটো লেপটপ চাইছোঁ, টাচ স্ক্ৰীন হয়, হোৱাইট কালাৰ আৰু ইমান ধুনীয়া, মানে চাইজটো বহুত কিউট হয়। দোকানখনো এবাৰ দেখাই দিছোঁ ৰ'ব আপোনালোকক, চব বস্তুৱেই আছে দোকানখনত। এইফালে লেপটপৰ গোটেইখিনি কাম কৰি আছে, মানে এণ্টিভাইৰাছ ভৰোৱাৰ পৰা ছফ্টৱেৰ, মানে য'ত যি কৰিব লাগে গোটেইখিনিয়ে কৰি আছে ইয়াতে। আৰু একো ভেজাল নোহোৱাকৈ কৰি লৈ যাব ইয়াতেই কৰি দিয়ে গোটেইখিনি। আৰু আমাৰ লেপটপ লোৱা হৈ গ'ল। সেইখন ধুনীয়া বেগ দিছে আৰু লাষ্টত একপি ফটো। এইফালে আহি লাগি গ'ল পূৰা। এইটো পেন দিছে, লেপটপটোৰ লগতেই দিছে, মানে টাচ স্ক্ৰীন যিহেতু, আঙুলিয়াৰো কৰিব পাৰি, কিন্তু এইটো ছেভ হয় সেইকাৰণে এইটো দি দিছে। এনেদৰে পূৰা চাই আছে এতিয়া বাপেক পুতেক দুয়োজনেই। ৱাও।
আৰু এইফালে মা মই আলোচনা কৰিছোঁ ভাত বনোৱাৰ ৰাতি আকৌ ভাত বনাব লাগিব যিহেতু আৰু বেটাক চাওকচোন সি পুৰা ছবি অঁকাত ব্যস্ত তাৰহে বোলে এইটো লেপটপ মোকতো চুবই নিদিয়ে Fights Raghupati movie in 720p 480p Ahi gol. 1080p and 280p. ৱাও ক'লে হয় আজিলৈ আহিছোঁ পিছে ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ যদি ভিডিঅ'টি ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই টাইম লাগিব বাৰু এইটো কৰি আছোঁ হেৰিখিনি